যিটো ৰাস্তাৰ বিষয়ে আজি আমি আলোচনা কৰিবলৈ গৈ আছো সেই ৰাস্তাটোৰ নাম হৈছে নেটৱৰ্ক মাৰ্কেটিং বুলি কোৱা যায়। এতিয়া চাওক, নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰি যদি আমি কথা আলোচনা কৰা আৰম্ভ কৰো, জ্ঞান দিব কিন্তু আপোনালোকৰ জীৱনটোৰ কাৰণে এটা টাৰ্নিং পইণ্ট হ'ব পাৰে যদি এই বিষয়টো বুজে। কাৰণ আমাৰ অসমত নুবুজা মানুহৰ সংখ্যা বেছি আছে। এই বিষয়টো বুজা মানুহৰ সংখ্যা তেনেই কম, আৰু সমস্যা এটাই লাগি যায় যে বুজি পোৱা নাই সেইটোতো বৰ ভাল কথা, কিন্তু বুজিবলৈ যে নিবিচাৰে চবতকে বেয়া কথা। আপুনি কিবা এটা অংকৰ ফৰ্মুলাটো আপুনি বুজি পোৱা নাই, আপুনি সুধিলে তাৰ উত্তৰ হ'বনে নাই? উত্তৰ পাই যাব। বুজা ব্যক্তি আপুনি 100 জন পাই যাব, কিন্তু আপুনি ফৰ্মুলাটো বুজিবলৈ মন কৰা নাই। এতিয়া আপোনাক 1000 মানুহ দি দিলেও আপুনি বুজিবলৈ মন কৰিবনে? তেনেকুৱাই হৈছে নেটৱৰ্ক মাৰ্কেটিঙৰ বৰ্তমানৰ সমস্যা। আপুনি চাব পাৰে আমাৰ অসমত এই নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰিক সঠিককে বুজা মানুহৰ সংখ্যা তেনেই কম, নাই বুলি ক'লেও চাগে ভুল নহ'ব। কিন্তু 100ৰ ভিতৰত 90% মানুহ যদিও আছে যোনে বুজি পোৱা নাই আৰু যত্নও কৰিব বিচৰা নাই বুজিবলৈ, তাৰে মাজত যোন 10% ব্যক্তিয়ে যুঁজি আছে এই কামটোৰ লগত, বুজি পাইছে? যোন 10% কাম কৰি আছে ভালকে, তেওঁলোকৰ কথা কৈছে। তেনেকুৱা মানুহৰ লগত যদি 10 মিনিটো বহি দিয়ে, আপুনি নেটৱৰ্ক মাৰ্কেটিঙৰ আচল পাৱাৰটো বুজি পাই যাব। যে যিকোনো সামগ্ৰী বিক্ৰী হ'বৰ কাৰণে সেই সামগ্ৰীটোক নিৰ্দিষ্ট এখন প্লেটফৰ্মৰ এখন মঞ্চৰ প্ৰয়োজন হয়। এই গোটেই মোবাইলখিনি বিক্ৰী হ'বৰ কাৰণে, মানে গ্ৰাহকৰ হাতত গৈ পাবৰ কাৰণে এখন মঞ্চৰ প্ৰয়োজন আছে নে নাই? সেই মোবাইল কুকুৰা কেইটাক প্ৰয়োজন আছে নে নাই? আছে। তো ক'ত বিক্ৰী হ'ব? এখন মোবাইলৰ হয়তো স্মাৰ্টফোনৰ দোকান থাকিব। এই মোবাইলখিনি কেতিয়াবা গেলামাল দোকানত বিক্ৰী হ'ব নে? হেল্ল', গেলামাল দোকান এখনত স্মাৰ্টফোন খিনি বিক্ৰী কৰিব পৰা যাবনে? নাযায়। কিয় নাযায়? কাৰণ মোবাইল কেইটা বিক্ৰী হ'বৰ কাৰণে যিখন মঞ্চৰ প্ৰয়োজন আছে, গেলামাল দোকানখনত সেইখন মঞ্চ কেতিয়াও হ'ব নোৱাৰে। কিয়? প্ৰত্যেকটো ব্যৱসায় চলিবৰ হলে প্ৰত্যেকক নিৰ্দিষ্ট এখন মঞ্চৰ প্ৰয়োজন আছে। গম পাইছে? আপোনালোকে মণিহাৰী কিনিবলৈ যায়, মণিহাৰী কেতিয়াবা আপোনালোকে বাচন বৰ্তন বিক্ৰী যে কৰে তাত কিনিবলৈ গৈছে কেতিয়াবা আজিলৈকে? মণিহাৰী, কাণফুলি, আঙুঠি কিবা কিয় নাযায়? এই কাপোৰ কানিখিনি বিক্ৰী হ'বৰ কাৰণে গেলামাল দোকানত বিক্ৰী কৰিব পৰা যাবনে? প্ৰত্যেকক এখন নিৰ্দিষ্ট এখন ছেপাৰেট কি লগা আছে, এখন মঞ্চ বা প্লেটফৰ্মৰ দৰকাৰ আছে সেই সামগ্ৰীটো বিক্ৰী হ'বৰ কাৰণে। এই নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰিও এখন মঞ্চ হয়। এখন মঞ্চ তৈয়াৰ কৰি ৰখা গৈছে, নামটো দিছে নেটৱৰ্ক মাৰ্কেটিং বুলি, আৰু তাত চাবোন, তেল, শ্বেম্পু কিবা কিবি পোৱা যায়। মানে সেই চাবোনৰ টুকুৰাটো যিটো দোকানত জৰিয়তে বিক্ৰী হৈ আছিলে, সেই চাবোনৰ টুকুৰাটো বিক্ৰী কৰিবৰ কাৰণে এখন অন্য আৰু এখন মঞ্চ এতিয়া তাৰিখত ওলাইছে, যাক কোৱা যায় নেটৱৰ্ক মাৰ্কেটিং বুলি। মঞ্চখন বেলেগ, বিক্ৰী হোৱাৰ, কিনা বেচা কৰাৰ মঞ্চখন বেলেগ। বুজি পালে? যে মই এটা চাবোন বিক্ৰী কৰি আছো, মোৰ পৰা কিনিলে আপুনি একো নাপায়, যিমান লিখা আছে সিমানে দিব লাগিব, কিন্তু ছাৰে সেইটো চাবোনে বিক্ৰী কৰি আছে নেটৱৰ্ক মাৰ্কেটিং প্লেটফৰ্মৰ জৰিয়তে। বুজি পালে? মই দোকান খুলি পেলাই বিক্ৰী কৰি আছো, আপুনি মোৰ ওচৰলৈ আহিছে, তো মোক লিখা দাম দিব লাগিব নালাগে? মই লিখা দামেই ল'ম, কিয়? মই দোকানী হয়, মই প্ৰফিট কৰিবই লাগিব গ্ৰাহকৰ পৰা। তো মই আপুনি মোৰ পৰা কিনিবলৈ আহিলে মই লিখা দামতে বিক্ৰী কৰিম। কিন্তু আপুনি মোৰ ফালে আহি 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 গম পালে নেটৱৰ্ক মাৰ্কেটিঙত চাবোনটো পোৱা যায়, আপুনি ঘূৰি দিলে ফালে ক'লে গুচি গ'ল? মোৰ কাষৰ জনক গুচি গ'ল ছাৰৰ ঘৰত। এতিয়া ছাৰৰ পৰা আপুনি সেইটো চাবোনেই কিনি পেলাই লৈ গৈছে, কিন্তু প্লেটফৰ্মটো বদলি হ'ল নে নাই? মঞ্চখন বদলি হ'ল নে নাই? দোকানত নিকিনি পেলাই ক'ত কিনিলে? নেটৱৰ্ক মাৰ্কেটিং ব্যৱসায়ৰ লগত থকা মানুহজনৰ পৰা কিনিলে আপুনি। তো যিহেতু আপুনি তেওঁৰ পৰা কিনিলে, তো সেই নেটৱৰ্ক মাৰ্কেটিং মঞ্চখনে গ্ৰাহকজনকো উপাৰ্জন কৰিবৰ কাৰণে এটা সুবিধা দি দিলে, যিটো মোৰ পৰা কিনা হলে চাগে ছাৰে কেতিয়াও নাপালে হয়। চিম্পলি বুজি পাইছেনে? গম পালে? এতিয়া আপুনি মোক কওক যে যিটো বস্তু মই চিম্পলি বুজালো, ইয়াত কোনটো দিশৰ পৰা দেখাত লাগিছে যে এইটো চেইন চিষ্টেম? এটা বস্তু বুজাই কোনটো এংগলৰ পৰা লাগিছে? ক'ব দেখা পালো নাই? এইটো চেইন চিষ্টেম নহয়। তাৰমানে মইতো প্লেটফৰ্মখনে, মঞ্চখনে বদলি কৰিলো মালটো কিনাৰ। সেই চাবোনটো যদি মই নিকিনিলোহেঁতেন নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা, তো কাইলৈ দোকানৰ পৰাই কিনিব লাগিলে হয়। হয় নে নহয়? এই সৰু পাৰ্থক্যটো মানুহে নুবুজি পেলাই নেটৱৰ্ক মাৰ্কেটিং বিজনেছটো ক'ৰ কি ঘৰত মতা নাম সোপা দি দিছে মই গম পোৱা নাই। কোনোবাই কয় চেইন চিষ্টেম, কোনোবাই জপোৱা নাম পৰ্যন্ত দি দিছে। এইটো এনেকুৱা হৈ গৈছে। এতিয়া বুজি পালে? বুজি পালে?